গোটেই ভিজি গৈছে পানী দিলে চব পানী গাইছ এইবিলাক কেনেকৈ পানী ওলাইছে দেখিছে না ৰেপিডো মাৰি লগে লগে ইয়াতে আহি দিলোঁ মানে মই এনেকৈ পানী ওলাব চব পানী পৰিছে পূৰা জিকি গৈছে গাড়ী চব পূৰা একদম জিকি অৱস্থা নাই এইবিলাক গাড়ী পূৰা হেল্ল' গাইজ হোৱাটছ আপ ৱেলকাম বেক টু মাই ইউটিউব চেনেল চাহিল ব্লগ তো আজি বৰষুণ বতৰ আজি ৰাতিপুৱা জাষ্ট আহিলোঁ ইমান অন কৰিলোঁ ৰেপিড' পিছফালে এজন দাদা উঠিলে ৰেপিড' জোৰত তিনিআলি যাব পিক আপ কৰিলোঁ তো বৰষুণ বতৰত চাওঁ আজি ৰেপিড' কিমান কাম কৰিব পাৰে তো পানী হৈ আছে চবফালে তো দূৰত হৈ আছে হৈ যাব দক্ষিণগাঁও হৈ যাব তো ইয়াতে হাৱেতে ইমান পানী কিমান পানী হৈ যাব পানী বেয়া খুন্দা মাৰিছে দেই যাওঁ হাৱেতে এনেকুৱা পানী ন আৰু মেইন ৰাস্তাত গাঁৱত বৰষুণ দিয়ে কি ধুনীয়াকৈ মানুহ বৰষুণ দিয়া যেন গমেই নাপায় চোতাললৈ পানী নাহে আৰু ইয়াতে ঘৰ ডুবি যায় ৰাস্তা ডুবি যায় মানে ইয়াত গ'লোঁ ছাৰ্ভে এইখিনিত ৰাস্তাটো পূৰা ফুল মই গৈছোঁ কালভাৰৰ ওপৰেদি আমি পানীৰ পৰা বাচিবৰ কাৰণে লফৰা হৈ যাই আছোঁ চাওঁ এতে যদি পানী পাওঁ আৰু হৈছে ক্লিয়াৰ আহিছে নে গম পোৱা নাই দেই গাই ঠিককৈ দিয়ে পুৰা গাড়ী এই পাৰ পাবই আৰামত পাৰ পাই যাব বাপরে বাপ না বয়া দেখিছোঁ লোকেশ্যন আহি পালোঁ দাদা ভাড়াটো লৈ আছিলোঁ কেনেকৈ জিকিছোঁ কেনেকৈ জিকিছোঁ আছে বাৰু বেকআপত কাপোৰ চাপোৰ আজি জিকি গৈছোঁ পূৰা একদম মোবাইল চোবাইল পূৰা জিকি গৈছে গাড়ী চব পূৰা একদম জিকি অৱস্থা নাই এইবিলাক গাড়ী পূৰা জিকি অৱস্থা নাই মোৰ পূৰা হালত একদম বেয়া তো আহি পালোঁ এতিয়া মই ৰেপিড' মাৰি মানুহজনৰ ওপৰত ড্ৰপ পাই দিলোঁ পূৰা বেয়া তাৰ ভিডিঅ' ওলোৱা নাই গাড়ীৰ অৱস্থা চব পূৰা একদম মানে পূৰা ভিজি গৈছোঁ আৰু হেলমেট চেলমেট পূৰা বেগ চেগ পূৰা ভিজি গৈছোঁ মই টোটেলি এইবিলাক গোটেই ভিজি গৈছে এইবিলাক পানী দিলে চব পানী গাড়ী এইবিলাক কেনেকৈ পানী ওলাইছে দেখিছে না পানী পানী এইবিলাক এনেকৈ পানী ওলাব চব পানী পৰিছে এনেকৈ টোটেলি এনেকুৱা পূৰা ভিজি গৈছে কিমান ইনকাম হ'ল বেছি ইনকাম হোৱা নাই 100 টকা এটা পালোঁ এইখিনি অহাৰ কাৰণে একদম ভিজি অনা অৱস্থা নাই আৰু এনেকৈ ৰেপিড' মাৰিব নোৱাৰি নহ'লে বৰষুণ দিয়া নাছিলে কিন্তু বৰষুণ হঠাতে একদম এনেকুৱা স্পীডত আহি গ'ল ভিজিয়ে গ'লোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ